নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এক্সাম ডেমিলৈ আদৰণি জনাইছোঁ। আজি আমি আপোনালোকৰ লগত ভাৰতৰ বিভিন্ন শ্লোগানসমূহৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ আমাৰ ভাৰতত বৰ্তমান সময়লৈকে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ শ্লোগান আগবঢ়াইছিলে, যিবোৰ শ্লোগান এটা সময়ত জনসাধাৰণক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিলে। গতিকে বলক আজি আমি আমাৰ ভিডিঅ'টো আগবাঢ়ো। আৰু আপোনালোকে যদিহে আমাৰ ফ্ৰী PDF বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ ৱেবছাইট www.examdemy.com যাব পাৰে আৰু আপোনালোকে টেষ্ট চিৰিজ ইবুক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন ধৰণৰ কোৰ্চ ক্ৰয় কৰিবলৈ হ'লে আমাৰ ৱেবছাইট examdemy.com যাব পাৰে। গতিকে আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে হু গেভ দি শ্লোগান জয় জৱান আৰু জয় কিষাণ। অৰ্থাৎ জয় জৱান জয় কিষাণ যিটো শ্লোগান আছিলে সেই শ্লোগানটো কোনজন ব্যক্তিয়ে আগবঢ়াইছিলে। গতিকে ইয়াৰ আনসাৰটো আপোনালোকে জানেই চাগে, জয় জৱান জয় কিষাণ শ্লোগানটো লাল বাহাদুৰ শাস্ত্ৰীয়ে আগবঢ়াইছিলে। গতিকে এই ক্ষেত্ৰত আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে হু গেভ দি শ্লোগান তুম মুঝে খুন দো মে তুমে আজাদী দুংগা। অৰ্থাৎ আমাৰ যেতিয়া স্বাধীনতা আন্দোলন চলি আছিলে সেই সময়ছোৱাত বিভিন্ন ধৰণৰ শ্লোগান আগবঢ়াইছিলে বিভিন্নজন ব্যক্তিয়ে। গতিকে তাৰ মাজত এটা বহুত গুৰুত্বপূৰ্ণ এটা শ্লোগান আছিলে, সেই শ্লোগানটো হৈছে গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম। অৰ্থাৎ তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা প্ৰদান কৰিম। গতিকে এই শ্লোগানটো কোনজন ব্যক্তিয়ে আগবঢ়াইছিলে? ইয়াৰ অপশ্যন কেইটা হৈছে বাল গংগাধৰ তিলক, লাল বাহাদুৰ শাস্ত্ৰী, ভগত সিং আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুভাষ চন্দ্ৰ বোস, অৰ্থাৎ অপশ্যন ডি সুভাষ চন্দ্ৰ বোস। তৃতীয়টো প্ৰশ্ন হৈছে হু গেভ দ্য শ্লোগান স্বৰাজ মেৰা জন্ম অধিকাৰ হে और मैं इसे पाकर रहूंगा। অৰ্থাৎ স্বাধীনতা মোৰ জন্ম অধিকাৰ আৰু ইয়াক মই পাবই লাগিব বুলি যিটো শ্লোগান আছিলে সেই শ্লোগানটো কোনে আগবঢ়াইছিলে? গতিকে ইয়াৰ অপশ্যন কেইটা হৈছে বাল গংগাধৰ তিলক, লাল বাহাদুৰ শাস্ত্ৰী আৰু ভগত সিং আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাল গংগাধৰ তিলক। অৰ্থাৎ বাল গংগাধৰ তিলকে কৈছিলে যে স্বাধীনতাটো আমাৰ এটা জন্মগত অধিকাৰ আৰু এই স্বাধীনতাটোক আমি পাবই লাগিব। অৰ্থাৎ যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ ভাৰতীয়সকলে যিটো স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিলে তাৰ মাজৰ এজন আছিলে বাল গংগাধৰ তিলক, আৰু বাল গংগাধৰ তিলকে কৈছিলে যে স্বাধীনতা আমাৰ জন্ম অধিকাৰ আৰু আমি ইয়াক পাবই লাগিব। পিছৰ প্ৰশ্নটো হৈছে 4 নম্বৰ হু গেভ দ্য শ্লোগান সৰফৰোশী কি তমন্না আব হামাৰে দিল মে হে। অৰ্থাৎ যিটো সৰফৰোশী কি তমন্না আব হামাৰে দিল মে হে এইটো এটা বহুত বিখ্যাত শ্লোগান আছিলে আৰু এই শ্লোগানটো কোনে আগবঢ়াইছিলে? গতিকে অপশ্যন কেইটা হৈছে বাল গংগাধৰ তিলক, লাল বাহাদুৰ শাস্ত্ৰী, ৰাম প্ৰসাদ বিছমিল আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম প্ৰসাদ বিছমিল। গতিকে আমি ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 5 নম্বৰ হু গেভ দি শ্লোগান চাইমন গো বেক। অৰ্থাৎ আমাৰ এখন কমিশ্যন আছিলে চাইমন কমিশ্যন, সেই চাইমন কমিশ্যনখন যেতিয়া ভাৰতলৈ আহিছিলে সেই চাইমন কমিশ্যনক বিৰোধ কৰি চাইমন গো বেক বুলি এটা শ্লোগান আগবঢ়াইছিলে। গতিকে এই চাইমন গো বেক যিটো শ্লোগান আছিলে এই শ্লোগানটো কোনে আগবঢ়াইছিলে? গতিকে অপশ্যন কেইটা হৈছে বাল গংগাধৰ তিলক, লাল বাহাদুৰ শাস্ত্ৰী, লালা লাজপত ৰায় আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লালা লাজপত ৰায়। নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান মে আপনি ঝাঁচি নেহি দুংগি। অৰ্থাৎ মই মোৰ ঝাঁচিখন নিদো। এইটো আপোনালোকে জানেই চাগে। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন কেইটা হৈছে বাল গংগাধৰ তিলক, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই, সুভাষ চন্দ্ৰ বোস। আপোনালোকে ফটোখনো দিয়ে দেখিলে আৰু আপোনালোকে সকলোৱে জানে যে ঝাঁচিৰ ৰাণী কোন আছিলে? ৰাণী লক্ষ্মীবাই। অপশ্যন চি ৰাণী লক্ষ্মীবাই। নেক্সট 7 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান মাৰো ফিৰংগী কো। অৰ্থাৎ ফিৰংগী যিসকল ব্ৰিটিছ আছিলে, যিসকল ফিৰংগী আছিলে সেই ব্ৰিটিছসকলক মাৰিবৰ কাৰণে যিটো আহ্বান জনাইছিলে সেই শ্লোগানটো কোনে আগবঢ়াইছিলে? অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল পাণ্ডে। অৰ্থাৎ মংগল পাণ্ডে কৈছিলে যে যিসকল ব্ৰিটিছ আছে ফিৰংগী আছে তেওঁলোকক মাৰিবৰ কাৰণে জনসাধাৰণক আহ্বান কৰিছিলে। ঠিক আছে। গতিকে নেক্সট আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান আৰাম হাৰাম হে। অৰ্থাৎ যিটো আৰাম কৰে মানুহে সেই আৰাম কৰা যিটো আৰামটো সেইটো কি বুলি কৈছে? হাৰাম হয় বুলি কৈছে। গতিকে এই শ্লোগানটো কোনে আগবঢ়াইছিলে? অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই আৰু জৱাহৰলাল নেহৰু। আপোনালোকে ফটোখন চাই গমেই পালে চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু। নেক্সট 9 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান বিজয় বিশ্বৱা তিৰংগা প্যাৰা। অৰ্থাৎ এই বিজয় বিশ্বৱা তিৰংগা প্যাৰা এই শ্লোগানটো কোনে আগবঢ়াইছিলে?
ইয়াৰ অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, শ্যামলাল গুপ্তা আৰু জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শ্যামলাল গুপ্তা। অৰ্থাৎ শ্যামলাল গুপ্তাই বিজয় বিশ্বত তিৰংগা প্যাৰা যিটো শ্লোগান আছিলে সেইটো আগবঢ়াইছিলে শ্যামলাল গুপ্তাই। নেক্সট 10 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দ্য শ্লোগান সাম্ৰাজ্যবাদ কা নাশ হ। অৰ্থাৎ যিটো সাম্ৰাজ্যবাদ আছিলে, ব্ৰিটিছৰ যিটো সাম্ৰাজ্যবাদ আছিলে, সেই সাম্ৰাজ্যবাদক কি কৰিব কৈছিলে, শেষ কৰিবলৈ আহ্বান জনাইছিলে জনসাধাৰণক। আৰু এই আহ্বানটো বা এই শ্লোগানটো কোনে কৰিছিলে, সাম্ৰাজ্যবাদক নষ্ট কৰিব লাগে বুলি। গতিকে ইয়াৰ অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, ভগত সিং আৰু জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভগত সিং। নেক্সট প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান হু লিভছ ইফ ইণ্ডিয়া ডাই। গতিকে কোন মানুহ জীয়াই থাকিব যদি ইণ্ডিয়াখন মৰি যায়, অৰ্থাৎ কোন জীয়াই থাকিব যদি ইণ্ডিয়াখন মৰি যায় বুলি এই শ্লোগানটো কোনে আগবঢ়াইছিলে। অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই আৰু জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জৱাহৰলাল নেহেৰু। অৰ্থাৎ জৱাহৰলাল নেহেৰুৱে কৈছিলে হু লিভছ ইফ ইণ্ডিয়া ডাই, অৰ্থাৎ কোন জীয়াই থাকিব যদি ইণ্ডিয়াখনে মৰি যায়। গতিকে সেই কথাটো কোনে কৈছিলে, জৱাহৰলাল নেহেৰুৱে কৈছিলে। নেক্সট 12 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দি শ্লোগান সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। অৰ্থাৎ গোটেই বিশ্বৰ ভিতৰত আমাৰ ভাৰতখন চবতকৈ ভাল বুলি কৈছিলে। সেই কথাষাৰ বা সেই শ্লোগানটো কোনে আগবঢ়াইছিলে। অপশ্যন কেইটা হৈছে মংগল পাণ্ডে, লাল বাহাদুৰ শাস্ত্ৰী, মহম্মদ ইকবাল আৰু জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মহম্মদ ইকবাল। নেক্সট 13 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দ্য শ্লোগান সম্পূৰ্ণ ক্ৰান্তি। অৰ্থাৎ সম্পূৰ্ণ যিটো ক্ৰান্তি আছিলে, সেই সম্পূৰ্ণ ক্ৰান্তিৰ যিটো শ্লোগান আছিলে, সেইটো শ্লোগানটো কোনে আগবঢ়াইছিলে। অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই আৰু জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জয়প্ৰকাশ নাৰায়ণ। অৰ্থাৎ যেতিয়া সম্পূৰ্ণ ক্ৰান্তি অপশ্যনটো দেখিব, সেই সম্পূৰ্ণ ক্ৰান্তিৰ যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আগবঢ়াইছিলে, জয়প্ৰকাশ নাৰায়ণ। আৰু এই সম্পূৰ্ণ ক্ৰান্তি কেতিয়াবা শ্লোগান বুলি নিদি পিনে আপোনালোকক দিব পাৰে আদৰ্শ বুলি দিব পাৰে। অৰ্থাৎ সম্পূৰ্ণ ক্ৰান্তিৰ যিটো আদৰ্শ আছিলে, সেই আদৰ্শটো কাৰ আছিলে, তেতিয়াহ'লে আপোনাৰ উত্তৰ হ'ব জয়প্ৰকাশ নাৰায়ণ। পাছৰ প্ৰশ্নটো হৈছে 14 নম্বৰ হু গেভ দি শ্লোগান দিল্লী চলো। অৰ্থাৎ দিল্লী বৈ, দিল্লী যাব লাগে বুলি এই যিটো শ্লোগান আছিলে, দিল্লী চলো বা দিল্লী বৈ যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আগবঢ়াইছিলে। প্ৰশ্নটো সুধিছে। অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুভাষ চন্দ্ৰ বোস। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 15 নম্বৰ হু গেভ দ্য শ্লোগান সত্যমেৱে জয়তে। অৰ্থাৎ সত্যমেৱে জয়তে যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আগবঢ়াইছিলে। অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, মদন মোহন মালৱীয়া, ৰাণী লক্ষ্মীবাই আৰু সুভাষ চন্দ্ৰ বোস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মদন মোহন মালৱীয়া। নেক্সট 16 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দ্য শ্লোগান আব ভি জিসকা খুন না খোলা वो খুন নেহি পানী হে। অৰ্থাৎ এতিয়াও যাৰ তেজবিলাক খোল নাখায় বা তেজবিলাক গৰম নহয়, সেইটো তেজ নহয়, সেইটো পানী হয় বুলি কৈছিলে। গতিকে এই যিটো শ্লোগান হয় আব ভি কিছি জিসকা খুন না খোলা वो খুন নেহি পানী হে, যিটো শ্লোগান আছিলে, এই শ্লোগানটো কোনে আগবঢ়াইছে। অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, মদন মোহন মালৱীয়া, ৰাণী লক্ষ্মীবাই আৰু চন্দ্ৰশেখৰ আজাদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চন্দ্ৰশেখৰ আজাদ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 17 নম্বৰ হু ৰেইজ দ্য শ্লোগান ইনকলাব জিন্দাবাদ। অৰ্থাৎ যিটো ইনকলাব জিন্দাবাদ যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আগবঢ়াইছিলে। গতিকে অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, ভগত সিং, ৰাণী লক্ষ্মীবাই আৰু চন্দ্ৰশেখৰ আজাদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভগত সিং। এই ইনকলাব জিন্দাবাদ আপোনালোকক দুই ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে হু ৰেইজ দ্য শ্লোগান, অৰ্থাৎ এই ইনকলাব জিন্দাবাদ যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আটাইতকৈ জনসাধাৰণৰ মাজলৈ লৈ গ'ল, তেতিয়াহ'লে আপোনালোকৰ উত্তৰ হ'ব ভগত সিং। কিন্তু যদি সুধে এই ইনকলাব জিন্দাবাদ যিটো শ্লোগানটো, সেই শ্লোগানটোৰ জন্ম কোনে দিছিলে, কোনে শব্দটো উলিয়াইছিলে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ শুদ্ধ উত্তৰ ভগত সিং নহয়, তেতিয়াহ'লে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব হজৰত মোহানি। অৰ্থাৎ কইন বাই হজৰত মোহানি। অৰ্থাৎ ইনকলাব জিন্দাবাদ যিটো শ্লোগান আছিলে, সেই শ্লোগানটোৰ উৎপত্তি কৰিছিলে বা সৃষ্টি কৰিছিলে হজৰত মোহানিয়ে, কিন্তু জনসাধাৰণৰ মাজত লৈ গ'ল ভগত সিঙে। ঠিক আছে। নেক্সট 18 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দ্য শ্লোগান ডু অৰ ডাই। অৰ্থাৎ কৰা নহলে মৰা। এই যিটো শ্লোগান আছিলে কৰা নহলে মৰা, যিটো ডু অৰ ডাই যিটো শ্লোগান আছিলে, সেই শ্লোগানটো কোনে আগবঢ়াইছিলে। অপশ্যন কেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, মদন মোহন মালৱীয়া, মহাত্মা গান্ধী আৰু চন্দ্ৰশেখৰ আজাদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী। ঠিক আছে।
নেক্সট 19 নম্বৰ প্ৰশ্নটো হৈছে হু গেভ দ্য শ্লোগান বেদ কি অৰ চলো অৰ্থাৎ ৰিটাৰ্ণ টু দ্য বেদাস। গতিকে আমাৰ যিটো আগৰ সময়ত যিটো বেৰা সকলোৱে জানে যিটো বেদ সমাজ আছিলে বেৰা আছিলে সেই বেদলৈ আকৌ ঘূৰি যাবৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছিলে। গতিকে এই জনসাধাৰণক বেদা যিটো সংস্কৃতি আছিলে বেদা সংস্কৃতিলৈ ঘূৰি যাবৰ কাৰণে যিটো আহ্বান আছিলে সেই আহ্বানটো কোনে জনাইছিলে? অপশ্যন কেইটা হৈছে দয়ানন্দ সৰস্বতী, মদন মোহন মালৱীয়া, মহাত্মা গান্ধী আৰু চন্দ্ৰশেখৰ আজাদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 20 নম্বৰ হু গেভ দ্য শ্লোগান হিন্দী হিন্দু আৰু হিন্দুস্তান। অৰ্থাৎ হিন্দী হিন্দু আৰু হিন্দুস্তান এই শ্লোগানটো কোনে আগবঢ়াইছিলে? ইয়াৰ অপশ্যন কেইটা হৈছে দয়ানন্দ সৰস্বতী, মদন মোহন মালৱীয়া, মহাত্মা গান্ধী আৰু ভৰতেন্দু হৰিশ্চন্দ্ৰ। গতিকে এই আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৰতেন্দু হৰিশ্চন্দ্ৰ। অৰ্থাৎ হিন্দী হিন্দু আৰু হিন্দুস্তান এই যিটো শ্লোগান আছিলে সেই শ্লোগানটো আগবঢ়াইছিলে ভৰতেন্দু হৰিশ্চন্দ্ৰ। গতিকে ইমানতে আজি আমাৰ ভিডিঅ'টো সমাপ্ত পৰিলে আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।